হাই ফ্ৰেণ্ডছ, মই টুটু নিগম আৰু মোৰ আজি টিকটাক যিটো অনুষ্ঠান সেই অনুষ্ঠানত মোৰ লগত আছে বৈঠলাংছৰ এগৰাকী যুৱক আৰু লগতে তেওঁ যুৱক বুলিয়ে ক'ম। তেওঁ বৈঠলাংছত যথেষ্টখিনি কাম কৰিছে আৰু বৈঠলাংছত তেওঁৰ ব্যৱসায় আছে আৰু তেওঁ নতুনকৈ আৰম্ভ কৰিছে এবাৰ LED লাইট ব্যৱসায়। আৰু এই LED লাইট কেনেধৰণে বনায় আৰু LED লাইট বনাই পেলাই তেওঁ কেনেধৰণে স্বাৱলম্বী তাৰ যি পথ তেওঁ লৈছে বা তেওঁ আগবাঢ়ি গৈছে তাৰ বিষয়ে আমি সবিশেষ জানিব চেষ্টা কৰিম। মই আপোনালোকক এই LED লাইট বলোৱা যিবিলাক সা সৰঞ্জাম আছে সেইবোৰ প্ৰথমতে মই দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিছে দৰ্শকসকলে হৈছে LED লাইট বনোৱা বিভিন্ন সা সৰঞ্জাম। এইবোৰ হৈছে সা সৰঞ্জাম তেওঁ ৰেডি কৰি ৰাখিছে আৰু ইতিমধ্যে খন্তেক সময়ৰ পিছত তেওঁ এই LED লাইট কেনেধৰণে বনাব তাৰ চেষ্টা কৰিব। তেওঁৰ পৰা মই চাম আৰু দেখাম যে ইউটিউবৰ দৰ্শকসকলে দেখাম যে আচলতে LED লাইট কেনেধৰণে বনায় আৰু ইয়াৰ পৰা আমাৰ কি কি সুবিধা হয় সেই সন্দৰ্ভত মই প্ৰথমতে তেওঁৰ পৰা অকণমান জানিব বিচাৰিম যে LED লাইট কেনেধৰণে বনাব আৰু ইয়াত কি কি সা সৰঞ্জাম লাগে তেওঁৰ পৰা মই অকণমান জানিব চেষ্টা কৰিম। এয়া মোৰ লগত আছে দিলীপ দা, নমস্কাৰ। নমস্কাৰ। আচ্ছা, আপুনি যে LED লাইটৰ যিটো ব্যৱসায় কৰিছে এইটো মানে ইয়াৰ প্লেনিংটো কেনেকৈ মনত আহিল? প্লেনিং মানে মই আগৰ কিবা এটা কৰিম বুলি ভাবি আছিলোঁ। হয়, তাৰমানে এনেই বহি থাকোঁতে ভাল নালাগে। তো মোৰ ষ্টুডিঅ' বিজনেছটো আছেই। তো মানে কিবা এটা পাৰ্ট টাইম কিবা এটা কৰোঁ বুলি ভাবি আৰু বৈঠলাংছৰ জেগাটো বুলি অলপ কিয় ডেভেলপ হওক বুলি তেওঁ ভাবি বুলিয়েই মই এইটো প্লেন লৈছিলোঁ আৰু। হয়, খুব ভাল এটা খবৰ এইটো আপোনাৰ মানে আমাৰ বৈঠলাংছৰ ৰাজ্য বুলি নহয়, যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ এটা খুব ভাল খবৰ যে আপুনি এনেকুৱা এটা পদক্ষেপ লৈছে যে আমি এতিয়া পোনে পোনে যাওঁ যে LEDটো আপুনি কেনেকৈ বনাব তাৰ খবৰ আমি জানিব চেষ্টা কৰিম। দিলীপটো আৰম্ভ কৰিছে LED লাইট বনোৱা ব্যৱস্থাৰ চিষ্টেমটো। এইটো হ'ল MCPC চিস্কাৰ হয়। এইটো চিস্কাৰ লিখা আছে ইয়াতে। চিস্কা হয়, দেখিছে যে ইয়াত চিস্কাৰ মাল মানে বস্তু হয়, এইটো চিস্কাৰ প্ৰডাক্ট হয়। খুব ভাল প্ৰডাক্ট বুলি আমি জানো, নহয় জানো? এইটো 2 বছৰ গেৰাণ্টি দিব পাৰি। হয়, নতুন ষ্টাৰ্টিংটো সেইকাৰণে চিস্কাই দিছোঁ যাতে মানুহে ভাল পায়। আৰু আমাৰ কাৰ্বি আংলঙৰ ফাৰ্ষ্ট মই ভাবোঁ মই প্ৰথম বোধ হয় সেইকাৰণে অলপ ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ যাতে কাষ্টমাৰ যাতে বেয়া নাপায়। এইটো হ'ল MCPC, এইটো হ'ল টিকি বুলি কয়, এইটো হ'ল ফিক্সিং কম্পাউণ্ড, যিটো হ'ল লাইটৰ লাষ্টিংটো বঢ়াই দিয়ে আৰু এইটো 1 বছৰ যায়, তাত 2 বছৰ যাবলৈ। এইটো হ'ল মেইন লাষ্টিং কৰা পেষ্ট বুলি কয় নেকি? পেষ্ট, হিটছিং কম্পাউণ্ড বুলি কয়। এইটো হ'ল লাষ্টিং ধৰক 2 বছৰ যায়, 3 বছৰ যাব পাৰে, বেছিও যাব পাৰে। এইটো লাষ্টিং ভাল হয়। এইটো হ'ল টিকিট। এইটো তেনেকৈ আমি লগাই দিলোঁ। লগাই দিয়াৰ পিছত এইটো গুটকা বুলি কয়, এইটো আহিলোঁ। এইটো স্ক্ৰু লগাই দিব লাগিব। ধৰক মেচিন, এইটো ডাঙৰ মেচিনো থাকে। মই ষ্টাৰ্টিং কৰিছোঁ কাৰণে যেন তেন কৰিছোঁ আৰু এইটো স্ক্ৰিপ্ট লগাই দিলে লগাই দিলে ফিক্স হৈ গ'ল আৰু এতিয়া। ফিক্স আৰু এটা লাগিব, দুটা লাগিব যাতে খুলি নাযায়। এইটো আমি MCB টিকিট ফিটিং কৰি দিলোঁ। হয় বন্ধুসকল, আপোনালোকে দেখিছে যে চিস্কা LEDৰ প্ৰথম পাৰ্টটো আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি পৰৱৰ্তী পাৰ্টটো আগবাঢ়ি আছোঁ। এইটো হ'ল ড্ৰাইভাৰ, এইটো চিস্কা ড্ৰাইভাৰ হয়, চবতকৈ ভাল ড্ৰাইভাৰ। আপোনালোকে জানেই যে চিস্কাৰ মালটো বেয়া নহয়, ভাল কোৱালিটি বুলি ক'ব পাৰে। ভাল কোৱালিটি চিস্কাৰ বুলি ক'লে গম পাব আৰু জানেই আজিকালি টিভিত এডভাৰ্টাইজ দি থাকে নহয় চিস্কা বুলি। আৰু মই ফাৰ্ষ্ট টাইম বুলি ভাবিও মানে বেয়া বস্তু দিব বিচৰা নাই। এইটো হ'ল পজিটিভ, এইটো নেগেটিভ। এইটো প্লাছ দি আছে, এইটো মাইনাছ দি আছে। তাতে আমি ইয়াত চল্ডাৰিং কৰি দিম। চল্ডাৰিং কৰি দিম। হয়, এয়া দেখিছে চল্ডাৰিং কৰি দিছে তেওঁ, অৰ্থাৎ আমাৰ এই সাধাৰণ ভাষাত জ্বালাই কৰিছে বুলি কওঁ আমি সাধাৰণ ভাষাত। এয়া তেওঁ মানে কানেকশ্যনৰ কাৰণে যিটো জ্বালাই বুলি কয় সেই জ্বালাইটো কৰিছে আৰু চল্ডাৰিং কৰিছে তেওঁ। জ্বালাই বুলি ক'লেও হয়, সাধাৰণ ভাষাত আমি জ্বালাই বুলি কওঁ। আৰু এইবোৰ খুব নিখুঁতভাৱে কৰিব লাগিব, নহ'লে হয়তো ক'ৰবাত শ্বৰ্ট খাই যোৱাৰ খালেতো আৰু কাম নাই। হয়, গতিকে আমি খুব নিখুঁতভাৱে কৰিছে দিলীপ এই কামখিনি যাতে কোনো কমপ্লেইন নাহে। হয়, এয়া বন্ধুসকলে দেখিছে যে এয়া জ্বালাই কৰিছে আৰু খুব নিখুঁতভাৱে কৰাৰ কাৰণে কামটোৰ হয়তো কোৱালিটি বাঢ়িব। এইটো হৈ গ'ল। হয়, এয়া জ্বালাই হৈ গ'ল। ইয়াৰ পৰৱৰ্তী আগবাঢ়িম। আমি টেষ্টিং দেখাব পাৰোঁ। হয়, এবাৰ টেষ্ট এবাৰ চাই লওক দৰ্শকসকলে, টেষ্টিং এবাৰ চাই লওক। হয়, এয়া LED লাইট জ্বলি গ'ল। এয়া দেখিছে LED লাইট জ্বলি গ'ল। হয়।
এয়া পৰৱৰ্তী এইটো হ'ল বডি বুলি কয়, হাউচিং বুলি কয়। এইটো হাউচিং অৰ্থাৎ বডি। হয়, শিৱম LED বুলি লিখা আছে। এইটো আমাৰ দিলীপ দাৰ মানে কোম্পানীটোৰ নাম শিৱম LED। এইটো হৈছে আমি মেড ইন ইণ্ডিয়া, আৰু এইটো হৈছে আপোনাৰ 9 ওৱাটৰ LED পাব ইয়াতে। এইটো হৈছে শিৱম LED। হয়, মেনুফেকচাৰ বাই বিউটি ষ্টুডিঅ'। হয়, মেনুফেকচাৰ বাই বিউটি ষ্টুডিঅ'। আৰু এয়া এইটো লগালোঁ নহয়। হয়, কেচিংটো লগাই দিলে। এইটো হ'ল, এইটো নাম হ'ল টিক্কি ফিটিং মেচিনত এইটো তেনেকৈ ফিটিং কৰিব লাগে। আচ্ছা, এইটো প্ৰেছাৰ দি পেলাই ইয়াত প্ৰেছাৰ দিব জানো? এইটো লাগি গ'ল। প্ৰেছাৰ দি ইয়াক ফিক্স কৰি দিলে। ইয়াক প্ৰেছাৰ দি পেলাই লাগি গ'ল, ফিক্স কৰিলে, ফিক্স হৈ গ'ল। ফিক্স কৰি, আৰু এইটো যথেষ্ট মজবুত হৈছে বুলি ক'ব পাৰি নহয় জানো? হয়, হয়, দৰ্শকসকলে দেখিছে, আমাৰ ইউটিউবৰ বন্ধুসকল বা বান্ধৱীসকলে দেখিছে, এইটো যথেষ্ট মজবুত হৈ গ'ল। হয়, ইয়াৰ পৰৱৰ্তী এইটো এলুমিনিয়াম বডি হয়, এইটো প্লাষ্টিকৰ নহয়। হয়, এইটোক বুলি B20 বুলি কয়। হয়, এইটো B20। হয়, যিটো আমি হোল্ডাৰত লগাওঁ। দেখিছে বন্ধুসকল, এইটো আমি হোল্ডাৰৰ একদম তলফালটো বুলি ক'ব পাৰোঁ, য'ত আমি কাৰেণ্টৰ হোল্ডাৰ কানেকশ্যনটো দিওঁ। এইটো হয়, এইটো এতিয়া ফিক্স কৰিব লাগিব নহয় জানো? এইটো হ'ল B20 পাঞ্চিং মেচিন বুলি কয়। এইটো টিক্কি ফিটিং মেচিন বুলি কয়। আচ্ছা, চাওক কেনেদৰে পাঞ্চিং কৰিছে। হয়, লাগি গ'ল, এতিয়া এইটো ফিক্স হৈ গ'ল। ফিক্সড হৈ গ'ল। হয়, দৰ্শকসকলে দেখিছে, এইটো পূৰা ফিক্স হৈ গ'ল। হয়, মই ধৰিছোঁ, এইটো যথেষ্ট ফিক্স হৈ গ'ল। মই এখাদি লৰাব চেষ্টা কৰিছোঁ, লৰা নাই, এইটো ফিক্স হৈ গ'ল। হয়, পৰৱৰ্তী কামখিনি দীঘল হৈ আছে, এনে কাটি দিলোঁ। দীঘল হৈ আছে, পাৰ্টটো কাটি দিব। হয়, কাটি দি চল্ডাৰিং কৰি দিম। পুনৰ জ্বালাই অৰ্থাৎ চল্ডাৰিং কৰিব লাগিব নহয় জানো? হয়, আকৌ এবাৰ পুনৰ জ্বালাই বা চল্ডাৰিং কৰিছে দিলীপ। হয়, চল্ডাৰিং হৈ গ'ল। আমি হোল্ডাৰৰ লগত সংযোগ হোৱা স্থানটো চল্ডাৰিং কৰি দিছে। হয়, 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 ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ গৈছে। ইয়াত খালি এতিয়া মুখনিটো লগালে হৈ যাব চাগে নহয় জানো? হয়, আৰু যিটো কভাৰ আছিলে সেই কভাৰটো লগালে হৈ যাব চাগে। এবাৰ লাষ্ট এবাৰ টেষ্টিং কৰি চাওঁ। হয়, হয়, এইখিনি হৈ গ'ল। দেখিছে, ইউটিউবৰ দৰ্শকসকলে দেখিছে, বন্ধুসকলে দেখিছে, এয়া হৈ গ'ল। হয়, এতিয়া লাষ্ট ফাইনেল কামটো হৈছে হাউচিঙৰ যিটো কভাৰটো আছে, এইটো হাউচিঙৰ কভাৰ বুলি কয়। কমপ্লিটটো LED বাল্ব বুলি কয়। হয়, এয়া হৈ গ'ল। এতিয়া এবাৰ ফাইনেল টেষ্টিং এবাৰ চাম। হয়, এয়া এটা নতুন LED বাল্ব তৈয়াৰ হৈ গ'ল। আমাৰ দিলীপ দাৰ কোম্পানীৰ এটা নতুন LED বাল্ব আমাৰ তৈয়াৰ হৈ গ'ল। ইউটিউবৰ বন্ধুসকলে দেখিছে, এয়া হয়, এইটো এটা ফাইনেল হৈ যোৱা LED লাইট। এতিয়া ইয়াত আছে দিলীপ দাৰ মানে কোম্পানীৰ যি চিম্বল বা কভাৰ আছে, সেই কভাৰটো দিলীপ দাই লগাই দেখাব। এয়া প্ৰথমতে মই কভাৰটো এবাৰ দেখাম যে কভাৰটোত কি আছে, আপোনালোকে এবাৰ প্ৰথম চাই ল'ব। কোম্পানীৰ নাম আৰু আনুষংগিক যি আছে, এয়া চাওক, শিৱম LED, মোৰ লাইট মোৰ লাইফ। আচলতে মোৰ লাইট মানে আচলতে সঁচাকৈ হয়েই, লাইট হ'লেহে পৃথিৱীত জীয়াই থাকিব পাৰিব। হয়, এইটো 90% এনাৰ্জি ছেভিং। নিশ্চিতভাৱে এইটো সঁচা কথা যে 90% এনাৰ্জি ছেভ হ'ব আপুনি যদি LED লগায়। নিশ্চিতভাৱে আপুনি ঘৰৰ কাৰেণ্টৰ যি বিল, সেই বিলটো আপোনাৰ যথেষ্ট কম আহিব। আৰু ইয়াত লিখা আছে 1 year ৱাৰেণ্টি, মানে এবছৰৰ কাৰণে ৱাৰেণ্টি হ'ব নে জানো? এইটো যদি আপোনাৰ বেয়া হৈ যায় চেঞ্জ কৰি দিয়া হ'ব। হয়, আৰু কুল হোৱাইট মিনছ আপোনাৰ 6500K। মানে এইটো কি বুজাব বিচাৰিছে? মানে এইটো মানে বগা পোহৰটো ৰঙা পোহৰটো চকুৰ কাৰণে দিগদাৰ হয়, কিন্তু বগা পোহৰটোৰ যাতে ক্ষতি নহয় আৰু। এইটো আই প্ৰটেকশ্যনো আছে মানে। 9 ওৱাটৰ LED বাল্ব এটা আমি দেখা পালোঁ। আৰু এয়া দেখিছে, ইয়াত কি কোৱালিটি আছে। আৰু এইটো ইয়াত দেখিছে মেনুফেকচাৰ্ড বাই ষ্টুডিঅ' বিউটি, ৱাৰ্ড নম্বৰ 4, বৈঠলাংছু, কাৰ্বি আংলং, আছাম 78250। আৰু ইয়াতে আপুনি ইমেইলো পাব, এইটো দেৱনাথ দিলীপ 957@gmail.com। এইযোৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। তেওঁৰ পৰা যদি আপোনালোকে হ'লচেল বা ৰিটেইল কোনোবাই যদি ল'ব বিচাৰে, আপোনালোকে যোগাযোগ কৰিব পাৰিব ইয়াতে। আৰু এয়া হৈছে, এইটো ফাইনেল হৈ গ'ল। এতিয়া এইটো পেকেটত ভৰাব দিলীপ দাই। ভৰাৰ পিছত হয়, এইটো আমি এনেকৈ ধৰি লৈ সোমাই দিলোঁ। হয়, সোমোৱাৰ পিছত এইটো ছিষ্টেমটো এনেকৈ আহে। হয়, 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 এতিয়া সুন্দৰকৈ এটা LED বাল্ব হৈ গ'ল। এইটো এটা LED বাল্ব হৈ গ'ল সুন্দৰকৈ। আৰু এয়া হৈছে আমাৰ দিলীপ দাৰ প্ৰডাক্ট। ধন্যবাদ দিলীপ দা।
আপোনালোকে দেখা পালে যে আমাৰ দিলীপদাৰ এইটো LED বাল্বৰ যি কোম্পানী আৰু প্ৰডাক্ট সেইটো আমি এতিয়া কেনেকৈ মেনুফেকচাৰিং বা কেনেদৰে বনায় সেই সম্পৰ্কে আমি ইতিমধ্যে চব গম পালোঁ এতিয়া দিলীপদা যে এই সামগ্ৰীবিধ আপুনি বেচিবৰ কাৰণে বা আপুনি কেনেধৰণে ব্যৱসায়টো আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা বৰ্তমানলৈকে আপুনি কেনেধৰণে স্বাৱলম্বী বা লাভালাভ স্বাৱলম্বী মই এতিয়া আৰম্ভ কৰিছোঁ আজি 3-4 মাহমান হ'ল মাৰ্কেটত ধৰক দি আছোঁ ইমান পপুলাৰ হোৱা নাই যিটো মানে মই প্ৰডাকশ্যন ইমান দিব পৰা নাই ধৰক ইয়াত মেনুফেকচাৰ কৰিব লাগিব না অকলে অকলে কাম কৰিবলগীয়া হয় যিটো মোটামুটি ধৰক এইপিনে আমাৰ ওচৰে পাজৰে মাৰ্কেটটো লৈছোঁ আৰু আপুনি ধৰি লওক মাহত কিমানমান আপুনি ছাপ্লাই দিব পাৰে কিমানমান ধৰি লওক আপুনি ছাপ্লাই মেনুফেকচাৰ কৰিব পাৰে ছাপ্লাইটো ধৰক এতিয়া কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰিব কাষ্টমাৰ যিমান লাগে কাষ্টমাৰক ঘূৰাই নিদিওঁ 1000 2000 5000 কপি লাগে দিব পাৰিম এতিয়া কাষ্টমাৰৰ লগত কথা হয় নিশ্চিতভাৱে এতিয়া খুব কমকৈ তেওঁ ব্যৱসায়টো আৰম্ভ কৰিছে অনাগত দিনত হয়তো আৰু ডাঙৰ হ'ব আচ্ছা আৰু এটা কথা আমি জানিব বিচাৰিম যে আপুনি LED লাইট এই মানে লাইটটোৰ বাহিৰেও আপোনাৰ LED টিউব পায় LED টিউব পাব হয় সেইটো আপুনি বনাব পাৰে নেকি সেইটো আছে হয় অলপ সেইটো চাব পাৰিম নেকি বন্ধুসকল এই আমাৰ দিলীপদাৰ মানে LED বাল্ব কোম্পানীৰ এইটো হৈছে আপোনাৰ LED টিউব আৰু এইটো 20 ৱাটৰ টিউব আৰু এইটো খুব যথেষ্ট পোহৰ দিয়ে আৰু এই পোহৰৰ লগতে এইটোৱে আপোনাৰ যি কাৰেণ্টৰ যি বিল সেই যথেষ্ট কম কৰে আৰু যথেষ্ট পোহৰ দিয়ে এই এটা সঁচাকৈ এটা ভাল খবৰ লগতে আৰু এটা প্ৰডাক্ট আছে ৰেটও কম আছে মাৰ্কেট ৰেট প্ৰাইচ এইটো যথেষ্ট কম আছে ইয়াৰ কিমান দাম হ'ব ইয়াৰ হোলচেল ৰেট আছে 220 ৰিটেল 250 ৰিটেল 250 আৰু যদি হোলচেলত কিনে আপুনি 220 টকাত পাব হয় তাৰপিছত আৰু এটা আছে 40 ৱাটৰ ড্ৰাম বাল্ব বুলি কয় 40 ৱাটৰ ড্ৰাম বাল্ব এইটো যথেষ্ট জনপ্ৰিয় হয় এইটো যথেষ্ট জনপ্ৰিয় এইটো বহুত হেৰি ইয়াৰ চাওক এইটো দেখিছে এইটো জ্বলি থকা এইটো কেমেৰাটো অকণ কমকৈ আহিছে কিন্তু এইটো যথেষ্ট জনপ্ৰিয় আৰু যথেষ্ট এইটো ব্যৱহাৰ কৰে মানুহে এইটো খুব ভাল খবৰ এইটো আমি ইয়াতে পাম আৰু এইটো আমাৰ কাৰণে যথেষ্ট ভাল 1 বছৰৰ গ্যাৰান্টি আছে 1 বছৰৰ গ্যাৰান্টি আছে ইয়াৰ দামটো কিমান হ'ব ইয়াৰ এতিয়া 400 টকা আমি যেনেকৈ বিচাৰিছোঁ এতিয়া মাৰ্কেটত মাৰ্কেট প্ৰাইচ ৰিটেল প্ৰাইচ 400 টকা হয় আৰু যদি হোলচেললৈ কিছু কম হ'ব যে কিবা এটা কম হ'ব সঁচাকৈ এইটো ভাল খবৰ যে আপোনালোকে যদি কেতিয়াবা এই LED বাল্ব যদি লাগে আমি অসমৰ মানুহক অনুৰোধ কৰিম যারা আপোনালোকৰ যদি কেতিয়াবা LED বাল্ব লাগে আপোনালোকে যোগাযোগ কৰিব লগতে মই দিলীপদাৰ কন্টেক্ট নাম্বাৰটো কৈ দিম 94359435947147 দিলীপদাৰ যিহেতু মই পাই থাকোঁ লগ গতিকে কণ্টেক্ট নাম্বাৰটো অকণ মনত ৰৈ গৈছে আকৌবাৰ কৰিছোঁ 9435947147 এই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি বৈঠলাংচুত বিউটি ষ্টুডিঅ' বুলি ক'লে গম পাব আৰু এই বৈঠলাংচু হৈছে বৈঠলাংচু ৱেষ্ট কাৰ্বি আংলং আপোনালোকে ইয়াত আহিলেই হ'ব আপুনি ইয়াতে গোটেই এই পাই যাব বিউটি ষ্টুডিঅ'ত আৰু যদি কিবা কাৰণত ইয়াত আহিব নোৱাৰে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰি আপোনালোকে কেনেদৰে মালটো নিব বিচাৰে বা কেনেদৰে গ্ৰহণ কৰিব সেইটো আপুনি দাদাৰ পৰা ল'ব পাৰিব ধন্যবাদ